দোস্ত hey দোস্ত ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল হৃদয়স ব্লগ আৰু দোস্ত আজি আমাৰ জেঠিমাহঁতৰ ঘৰৰ কাষতে মোটামুটি 6 কিলোমিটাৰ মান হ'ব আজি এটা ইমান ধুনীয়া মন্দিৰলৈ আহিছোঁ দোস্ত নাৰিকলি মন্দিৰ মই আপোনালোকক চব দেখি আছোঁ তো মোৰ লগতে আপোনালোকে বলক দোস্ত আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু পোনপ্ৰথমে দোস্ত চাকি ধূপখানি লং বলক দোস্ত মন্দিৰৰ সন্মুখতে এনেকৈ কেইখনমান দোকান আছে যাতে সমূহ ভক্ত প্ৰাণে ইয়াৰ পৰা চাকি ধূপ ক্ৰয় কৰিব পাৰে দোস্ত এতিয়া আমাৰ ফাইনেলি চাকি ধূপ লৈ ল'লোঁ আৰু এইখন হ'ল মন্দিৰৰ মেইন গেট তো এইটো হ'ল ইয়াৰে মেইন মন্দিৰ আহক ইয়াত চাকি ধূপ জ্বলাই দিওঁ ইয়াৰে দোস্ত পৰিৱেশটো বহুত ধুনীয়া অতি মনোমোহা পৰিৱেশ দোস্ত ইয়াৰ সভাঘৰটো চাওকচোন কি ডাঙৰ বাপৰে ৱাও তো ইয়াত চাকি ধূপ জ্বলাব লাগে ইয়াত দোস্ত এনেকৈ এইখিনিত দোস্ত চাকি দিব লাগিব আমি চাকি ধূপ জ্বলাই ল'লোঁ আৰু এতিয়া মই আপোনালোকক এই গোটেই মন্দিৰটোৰ পৰিৱেশখানি দেখুৱাম দোস্ত চব এইটো যে দেখুৱাম তো আপোনালোকৰ ভিডিঅ'টো দোস্ত স্কিপ নকৰি শেষলৈকে চাই থাকক মজা পাব দোস্ত আৰু দোস্ত এতিয়া আমি চাকি ধূপ জ্বলাই ল'লোঁ আৰু ইয়াত অকণমান ঘূৰি পাকি গম পালোঁ যে এই এৰিয়াটো দোস্ত বহুত ডাঙৰ দোস্ত আৰু সেই মন্দিৰটোৰে কাষত এটা আছে এইটো দোস্ত চব নামঘৰ এইটো ইয়াৰ ভিতৰতো আপোনালোকক লৈ যাব চেষ্টা কৰিম এবাৰ ঘূৰোঁ আৰু দোস্ত এপাক মাৰি দিওঁ আৰু আপোনাৰ ইয়াত বহুত মূৰ্তি আছে মই আপোনালোকক দেখি আছোঁ নামঘৰটোতে এজন ককা আছে ককাৰ পৰা এই নামঘৰটোৰ বিষয়ে অকণমান জানি লওঁ ককা পোনপ্ৰথমে নমস্কাৰ বাবা নমস্কাৰ তোমাৰ দ্বাৰা মই আমাৰ নাৰিকলৰ হেৰিটো ইতিবৃত্তটো কওঁ নাৰিকলৰ ইতিবৃত্তটো হৈ গ'ল আমাৰ নাৰিকলী গাঁৱৰ নাম এইখন নাৰিকলী মন্দিৰ হৈ গ'ল অৰ্থাৎ আমাৰ গাঁওখনৰ নাম নাৰিকলী আচ্ছা সেই নামটো লৈ পেলাই ক'ত বোলে অমুকত যাম অমুকত আছে যেনে চামতাল মন্দিৰ আছে বেলচৰ এনেকুৱা নে ঠিক তেনেকৈ গাঁৱৰ অনুসৰি আমাৰ নাৰিকল হ'ল আমাৰ সেইটো হ'ল অনাদিকালি শিৱ মন্দিৰ সেইটো অষ্টম শতিকামানৰ শিৱ মন্দিৰ তাতে আমাৰ আগত প্ৰথমত তাতেই আছিল কিন্তু তাৰ পৰা আমি এইটো নামঘৰ বনোৱা হ'ল নামঘৰটো বেছি দিন হোৱা নাই 2014 নৱেম্বৰত বাপসকলে আহি এৰিপা তেজপুৰৰ পৰা সকলোবিলাক নগাঁৱৰ পৰা আহি পেলাই শিখা জ্বলাই থৈ গ'ল 2014-18 নম্বৰ শিখা জ্বলালে তেতিয়াৰে পৰা আমাৰ ইয়াতে এইটো নামঘৰটো 14 প্ৰসংগ নিয়ম নীতিৰ মাজেৰে চলি আছে আহি আছে সেইটো শিৱৰ এইটো বিষ্ণুৰ ইয়াতে নাম প্ৰসংগ তাৰ পৰা আকৌ সমন্বয়টো ৰক্ষাবৰ কাৰণে যিখিনি শাক্ত তেওঁলোকৰ কাৰণে আমাৰ এটা মনসা আহি পেলাই শিৱ মন্দিৰৰ গালতে মনসা এটা বনাই আছে এতিয়া কংক্ৰিটেৰে ঘৰ বনাই আছে ডাঙৰ বিল্ডিং গতিকে সমন্বয় ৰক্ষা কৰে প্ৰভুটো এজনে ব্ৰহ্মাৰূপে আছে বিষ্ণুৰূপে ৰুদ্ৰৰূপে আহৰণ কৰে গতিকে সকলো প্ৰভু এজনে য'তে যাম আমি এঠাইতে যাম কিন্তু ভাগ আছে মনৰ পৰম্পৰা আহিছোঁ কিছুমান আছে মই দেৱী পূজা কৰি দেৱীকে কৰিম মই শিৱ পূজা কৰিছোঁ শিৱহে কৰিম কিন্তু আমি যিখিনি এতিয়া যুগ ধৰ্ম গুৰুজনাই যি কৈ গ'ল সেই গুৰুজনাই কোৱা নিয়ম নীতিখিনি মানি যুগ ধৰ্ম নৱবৈষ্ণৱ ধৰ্মৰ যি মহাপুৰুষা সেই হিচাপে আমি ইয়াতে শৰণ ল'লোঁ ভজন ল'লোঁ
লোৱাৰ পিছত আমি মূৰ দোৱাবলৈ সেইকাৰণে সমন্বয় ৰক্ষা যিখিনি মানুহ শৰণীয়া ভজনীয়া মানুহ সেইখিনিৰ কাৰণে আমাৰ এই নামঘৰ স্থাপন কৰা হয় বৰদোৱাৰ পৰা আসনৰ আহি আনি আজি বৰদোৱাত যেনেকৈ চলে বৰপেটাত যেনেকৈ চলে 14 প্ৰসংগ ৰাতিপুৱা আমাৰ পাত প্ৰসংগ হ'ল তাৰপৰা এতিয়া 11 ভাগৱত হ'ব 11টাৰ পৰা আমাৰ দুপৰীয়া মধ্যাহ্ন প্ৰসংগ নাম প্ৰসংগ হ'ব আকৌ বিয়লি প্ৰসংগ সন্ধিয়া প্ৰসংগ এনেকৈ 14 প্ৰসংগ 4 টাইমত আমাৰ হৈ যায় কিন্তু এবাৰে প্ৰভুৰ নামত প্ৰসাদ আগবঢ়ালোঁ সেইখিনি আমি 12টা বজাত সেৱাভাগ লোৱাৰ পিছত সমূহীয়া সেৱাভাগ লৈ তাৰপিছত আমি বিতৰণ কৰিম তাৰপিছত আমাৰ এই নামঘৰত প্ৰসাদ আৰু নাথাকে আমাৰ সেইটো সমন্বয় আছে আমাৰ কমিটিখন একেই আৰু তাতে বাকীখিনি চলি থাকে যিখিনিয়ে নামঘৰৰ প্ৰসাদ লয় 12টা বজাতহে ল'ব পাৰে ঠিক তেনেকুৱা হৈছে আমাৰ আৰু এটা ঐতিহ্য আছে সেইটো হ'ল আমাৰ আজি এই 74 বছৰ ৰানিং এই বয়সৰ ভিতৰত আমি ওচৰতে গড় যিখিনি দেখি আহিছোঁ সৰু কালৰ পৰা কমচে 5-6 বছৰ মাজত অলপ মনলৈ আহিছে তেতিয়াৰ পৰা এনেকুৱা এটা আছে ইয়াতে যদি শুদ্ধ মানে মানৱ কৰে মনৰ বাঞ্ছাটো পূৰ্ণ হয় প্ৰভু পূৰ্ণ হয় কৃষ্ণই পূৰ্ণ কৰে আৰু সেই তাৰ ওপৰত নিৰ্ভৰ কৰি মানুহখিনি আহি আছে গৈ আছে এতিয়া ইমানখিনি ক্ৰমান্বয়ে গৈ উন্নতিৰ পথত আগবাঢ়িছে গুৰু ভকতক পাইছোঁ আপোনালোকে আছামতৰ পৰা আহিছে ক'তো গোটেইখিনি এতিয়া গোটেই অসমৰ ভিত্তিত বা বাহিৰৰ বিলাকেও সকলোবিলাক আহি নাম কীৰ্তন প্ৰসংগ ভগৱত এনেকৈ চলি থাকে বৰ সৌভাগ্য আপোনালোকক পালোঁ যাতে যি উৎসাহ উদ্দীপনা আনন্দলৈ প্ৰভুৰ ওচৰলৈ আহিছে সেই উৎসাহ উদ্দীপনা আনন্দ জীৱনত সদায় বিৰাজমান থাকক আৰু প্ৰভু ভগৱন্তক যাতে ৰক্ষা কৰে যিখিনি আপোনালোকৰ এতিয়া প্ৰসাদ প্ৰভুৰ সেইখিনি প্ৰসাদখিনি নিজৰ প্ৰসাদ বুলি ভাবি প্ৰভুৰ প্ৰসাদ বুলি ভাবি ল'ৰা ছোৱালী নাভাবি নিস্বাৰ্থভাৱে আপোনালোকে আগবঢ়াই নিয়ক পঢ়াই শুনাই সকলো ক্ষেত্ৰত পিতৃ মাতৃ হিচাপে গতিকে এই পোনাকান্তে এদিন পঢ়ি শুনি নিজৰ ভৰিপত থিয় হৈ পিতৃ মাতৃ বংশ পৰিয়ালৰ মান সন্মান ৰক্ষা কৰি পিতৃকুল মাতৃকুলক উদ্ধাৰ কৰি আনন্দত থাকিব নিবকনে প্ৰভুৱে বিশ্বাসে মিলে হৰি আৰু সদায় ঈশ্বৰ বিশ্বাস চিন্তা কৰি প্ৰভুৰ ভগৱন্তে আপোনালোকক ৰক্ষা কৰক আপোনালোকৰ হ'ল ঈশ্বৰত বিশ্বাস পিতৃ মাতৃত ভক্তি আৰু স্বামীতে পৰা প্ৰভু নাৰায়ণ ঠিক এই ভাবি থাকিলে জীৱনত সদায় সুখী হ'ব ভাগ্যৱতী হ'ব মনৰ বাঞ্ছা হ'ব কোনোদিন প্ৰভুৱে বিপদ আপদ নাৰাখে গুৰু ভকতৰ আশীষ লৈ সদায় আগবাঢ়ি যোৱাত প্ৰভুৱে কৃপা সৃষ্টি কৰিব আমাৰ নাৰিকলৰ তাৎপৰ্যটো অলপ থুলমূলকৈ এনেকৈ ক'লোঁ যাতে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যি উৎসাহ উদ্দীপনা আনন্দলৈ প্ৰভুৰ ওচৰলৈ আহিছে সেই উৎসাহ উদ্দীপনা আনন্দ জীৱনত সদায় বিৰাজমান থাকক আপোনালোকৰ ওচৰতে আপোনালোকৰ থ্ৰুৱেদি আপোনালোকৰ জৰিয়তে হয়তো আৰু কোনোবা এঘৰে নাৰিকলী মন্দিৰৰ গ'লে তাত মনৰ বাঞ্ছাটো পূৰ্ণ হয় বা সকলোখিনি হয় বা বিশ্বাস লাগে গুৰু ভকতৰ আশীষ ল'ব লাগে এনেকৈ ধৰক কোনোবা আহিলেও যাতে সকলোৱে দৰ্শন কৰে মনত সকলোৱে তাৰ পৰা আহিব নোৱাৰিলেও তাৰ পৰাও যাতে প্ৰভুৰ ওচৰত মূৰ দুৱাই যাতে প্ৰভুৱে মনৰ বাঞ্ছাখিনি পূৰ কৰে আৰু আপুনি ইয়াত মানে দৈনন্দিন ইয়াত শাস্ত্ৰপাঠ কৰেনে শাস্ত্ৰপাঠ আমি ইয়াতে কওঁ যেনে আমি এতিয়া আমাৰ ইয়াতে আমি 5:30মান বজাত আহোঁ ওচৰতে ঘৰ তাৰ পৰা আহি পেলাই গোসাঁইঘৰ এই নামঘৰ চব লিচি মুচি আমাৰ অক্ষয় বন্তি এই 2014-18 বাফালে শিকা জ্বলে এতিয়ালৈ জ্বলি আছে তাত তেল হলিতাই দিওঁ দি আছে আজি 8 বছৰ চলি আছে আচ্ছা তাৰপিছত আমি এয়া জ্বলি আছে নেকি তাৰপিছত আমি 8টা বজালৈকে পাতৰ সংকীৰ্ণ কৰিলোঁ এতিয়া আমি ভাগৱত পঢ়ি 11টালৈকে সদায় 11টাৰ পৰা 12টালৈ দুপৰীয়া মধ্যাহ্ন নাম প্ৰসংগ হ'ব আকৌ তেনেকৈ সন্ধিয়া প্ৰসংগ হ'ব তাৰপিছত পাঠ নহয় কিন্তু বৃহস্পতি ৰাতি 10টা বজালৈকে সকলো ভকত বাবাহে ভাগৱত পঢ়ে এইটো 83 চনৰ পৰা পৰম্পৰা চলি আছে বৃহস্পতিবাৰে সকলো ভকত বাবাসকলে আহি ভাগৱত পঢ়ে বৰ ভাল পঢ়ি শুনি ভাল হোৱা পিতৃ মাতৃ বংশৰ মানুহ ৰক্ষা হওক পিতৃকুল মাতৃকুলক উদ্ধাৰ কৰিবা বিশ্বাস কৰি ঈশ্বৰৰ বিশ্বাস পিতৃমাৰ ভক্তি ৰাখি আগবাঢ়ি যাওঁ পঢ়া শুনা ভাল হ'ব মনত থাকিব নিশ্চয় প্ৰভুৱে আগবঢ়াব এইখিনি কোৱাৰ বাবে ধন্যবাদ আচ্ছা কৃষ্ণ এই চাকিখোৰ আৰু এই চাকিখোৰ চাওক 2 গছি চাকি আছে দোস্ত ইয়াত 2014 চনতে এই মানে দোস্ত চাকি কেইখোৰ মানে চাকি কেইগছ মানে দোস্ত জ্বলাইছিল আৰু ইয়াত মানে তেতিয়াৰ পৰা মানে দোস্ত নোমোৱাই নাই সেই দৈনিক মানে দোস্ত ইয়াত মানে তেল দি থাকে 2014 চনৰ পৰা হৈ আছে দোস্ত অক্ষয়বন্তী বুলি কয় দোস্ত এই নামঘৰটোৰ মানে কাষেদি মানে দোস্ত এটা অতি ধুনীয়া দোস্ত বহুত প্ৰকাণ্ড এটা এই চক কিমান এটা ডাঙৰ পুখুৰী আছে দোস্ত দেখিছেনে ইয়াত মানে বিভিন্ন ধৰণৰ মাছ আছে দোস্ত ইমান ডাঙৰ এটা পুখুৰী চক ইয়াত দোস্ত আপোনালোকে কেতিয়াবা আহিলে আহিব এই মানে মন্দিৰটো দৰং জিলাৰ চিপাঝাৰত অৱস্থিত দোস্ত ধুনীয়া মনোমোহা পৰিৱেশ দোস্ত চাওকচোন কিমান গছ গছনিৰে ভৰি আছে দোস্ত ইয়াৰ কেম্পাছটো
আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে সদায় মৰম দি থাকিব যাতে মই সদায় আগুৱাই যাই থাকিব আৰু আশীৰ্বাদ কৰিব যাতে মই সদায় আপোনালোকৰ আগত ভাল ভাল ভিডিঅ' দি থাকিব আৰু তো আজিৰ ভিডিঅ'টো এইখিনিয়ে সামৰিছোঁ